हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाकर आपलोक चाइছে आरजेडके টিউটোরিয়াল। আজিৰ এই ভিডিওটো আলোচনা কৰিম যে এইবাৰ মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক কিমানকৈ দিব আৰু যিসকলে ধৰি লওক গোটেইকেইটা সাবজেক্ট ভাল হ'ল কিন্তু এটা সাবজেক্ট বেয়া হ'ল, সেইটো সাবজেক্টত 15 পাইছে বা তাতকৈ বেছি 20 মাৰ্ক পাইছে, তেও পাস কৰিবনে, তেও কেনেকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু তেও কেনেকৈ পাস কৰাই দিয়া হ'ব, সকলো ধৰণৰ প্ৰসেস এই ভিডিওটোত আমি আলোচনা কৰিম। এইবাৰ ছাত্ৰ ছাত্ৰীক দুটা ধৰণে মাৰ্ক দিব, এটা দিব গ্ৰেছ মাৰ্ক আৰু তাৰ লগতে দিব মডাৰেশন মাৰ্ক। এই দুটা কি মাৰ্ক? গ্ৰেছ মাৰ্কটো আপোনালোকে সকলোৱে জানে, কিন্তু মডাৰেশন মাৰ্কটো কেনেকৈ দিব, সকলোকে ছাত্ৰ ছাত্ৰী পাবনে, সবিশেষ এই ভিডিওটোত আলোচনা কৰিম। তো আপোনালোকে ধৈৰ্য সহকাৰে এই ভিডিওটো সম্পূৰ্ণকৈ চাব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। তো ফ্ৰেণ্ড, আহক আজিৰ ভিডিওটো তাৰ আগতে আৰু এটা কথা, এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সকলোতকৈ আগত পাবৰ কাৰণে। চাওক, গ্ৰেছ মাৰ্ক আপোনালোকক কেনেকৈ দিয়া হয়। ফ্ৰেণ্ড, এট ফাৰ্ষ্ট আপুনি ধৰি লওক গ্ৰেছ মাৰ্কৰ কথা পিছত আহে, আগতে গ্ৰেছ মাৰ্ক নিদিয়ে, আগত দিয়ে মডাৰেশন মাৰ্ক। সেইটো কেনেকৈ দিয়ে সেইটোৰ বিষয়ে আগত জানি লওক। ধৰি লওক আপোনাৰ এটা সাবজেক্টত আপুনি 20 পাইছে আৰু আপোনাৰ পাস কৰিবৰ কাৰণে আপোনাৰ আৰু 10 মাৰ্ক লাগে। তেতিয়া কি কৰে, আপুনি শুদ্ধকৈ লিখিছে 20 মাৰ্কৰ উত্তৰখিনি লিখিছে আপোনাৰ বহি, তেতিয়া আপোনাৰ বহি আকৌ চেক কৰে যে আপুনি শুদ্ধখিনিৰ বাহিৰে বা আপুনি বেলেগ কিবা কিবি লিখিছে নাকি, যে ভুল হোক বা শুদ্ধ হোক, যদি লিখিছে সেইবিলাকত মাৰ্ক দিবলৈ চেষ্টা কৰে। যদি সেইবিলাকত মাৰ্ক দিবলৈ নাপায়, তেতিয়া আপোনাৰ সেই কুৱেশ্যনখিনি ৰিপিট কৰে যে ইয়াত কোনো ধৰণৰ ভুল কুৱেশ্যন আহিছিল নেকি এইবাৰ পৰীক্ষাত আৰু কিমান মাৰ্কৰ ভুল আহিছিল সেইটো চেক কৰে। তে ধৰি লোৱা হোক যে এইবাৰ যেনেকুৱাকৈ ইংৰাজীত এটা ভুল আহিছিল 5 মাৰ্কৰ, তেনেকুৱাকৈ এটা কুৱেশ্যন 5 মাৰ্কৰ ভুল আহি গ'ল, তেতিয়া সেই 5 মাৰ্কটো সম্পূৰ্ণকৈ ফুল মাৰ্ক দি দিয়ে ভুল কুৱেশ্যনৰ বাবে। সেইটো হৈছে মডাৰেশন মাৰ্ক। আৰু গ্ৰেছ মাৰ্কৰ আগত মডাৰেশন মাৰ্কটো দিয়ে, মানে গ্ৰেছ মাৰ্কটো পিছত আহে। যেতিয়া চাই যে এতিয়া পাছ কৰিব পৰা নাই, তেতিয়াহে গ্ৰেছ মাৰ্ক দিয়ে। কিন্তু ভুল কুৱেশ্যন কিমান আছে, যে 5 মাৰ্কৰ ভুল কুৱেশ্যন আছে, সেই 5 মাৰ্কখিনি আপোনাক ফুল মাৰ্ক দি দিয়ে। সেই মাৰ্কখিনি মডাৰেশনত পৰে। আৰু সেই মডাৰেশন মাৰ্কখিনি কি হৈছে, যে আপোনাৰ যদি 15 মাৰ্কৰ বা 20 মাৰ্কৰ যদি ভুল কুৱেশ্যন আহি থাকে, তেতিয়াহ'লে আপোনাক সম্পূৰ্ণকৈ সেই মাৰ্কখিনি দি দিয়ে। যেনিবা 15 মাৰ্কৰ ভুল কুৱেশ্যন আহিছে, তেতিয়াহ'লে আপোনাৰ 20 আৰু 15 35 হৈ গ'ল, আপুনি পাছ। তেতিয়া আপোনাৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ এই মডাৰেশন মাৰ্কখিনি ফুলফিল দি দিয়ে। আৰু যদি আপোনাৰ এটা কুৱেশ্যন ভুল থাকিল, তেতিয়াহ'লে মডাৰেশন মাৰ্ক আপোনাক 5 মাৰ্ক দিব। দিয়াৰ পিছত আপোনাৰ 25 হ'ল, তেতিয়াহ'লে পাছ কৰিবলৈ আৰু 5 মাৰ্ক লাগে। তেতিয়াহে গ্ৰেছ মাৰ্কৰ কথা আহে। প্ৰথমে আপোনাক মডাৰেশন মাৰ্কটো দি দিয়ে, তাৰপিছত আপোনাৰ গ্ৰেছ মাৰ্কৰ কথা আহে। মডাৰেশন মাৰ্কটো দি যদি আপুনি পাছ নকৰে, তেতিয়াহে গ্ৰেছ মাৰ্ক দিয়ে। চ' এইবাৰ গ্ৰেছ মাৰ্ক বেছি নিদিয়ে, কিন্তু গ্ৰেছ মাৰ্ক এইবাৰো দিব, 5 মাৰ্ক দিব। কাৰণ আগতে দিছিল 2010, 11, 12 চনত দিছিল 18 লৈকে গ্ৰেছ মাৰ্ক দিছিল, কিন্তু এইবাৰ গ্ৰেছ মাৰ্ক আপোনাক দিয়া হ'ব 5 মাৰ্ক। তো আগত আপোনাক মডাৰেশন মাৰ্কটো দিব, তাৰপিছত আপোনাক গ্ৰেছ মাৰ্ক দিব, তেতিয়াহে আপুনি চাব যে আপুনি পাছ কৰিছে নে নাই। কিন্তু এনেকুৱা ধৰণে এইবাৰ বহুত কুৱেশ্যন ভুল আহিছিল আৰু সেইবিলাকৰ ফুলফিল নাম্বাৰ দিব। সেইকাৰণে আপোনালোকে টেনশ্যন কৰিব নালাগে, নিশ্চয় আপোনালোকে সকলোৱে পাছ কৰিব, শুভকামনা কৰোঁ সকলোৰে। তো ফ্ৰেণ্ড, আৰু এটা কথা, যে বহুতে প্ৰশ্ন কৰি আছিল যে আমাক গ্ৰেছ মাৰ্ক দি লেটাৰ দিয়া হ'ব নেকি? নহয়, সেইটো কেতিয়াও নিদিয়ে। কাৰণ গ্ৰেছ মাৰ্ক কেতিয়া দিয়ে, যেতিয়া দেখিছে আপোনাৰ ছাবজেক্টটো ফেইল কৰি আছে, আপুনি পাছ কৰা নাই, তেতিয়াই আপোনাক গ্ৰেছ মাৰ্ক দিয়ে। তো আপুনি পাছ কৰাৰ পিছত গ্ৰেছ মাৰ্ক দি আপোনাক লেটাৰ নিদিয়ে, তেতিয়া আপোনাৰ সেই গ্ৰেছ মাৰ্ক নাকাটে তাতে। সেইকাৰণে তোমালোকক গ্ৰেছ মাৰ্ক দিয়া নহ'ব। যিসকলে পাছ কৰিব পৰা নাই, পাছ কৰিবৰ কাৰণে 3, 4, 5 লৈকে কম আছে, তেওঁলোককহে গ্ৰেছ মাৰ্ক দিয়া হয়। তো ফ্ৰেণ্ড, আজিৰ ভিডিও ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।